Hi friend, মোৰ এটা পাৰ্চেল আহিছিল ফ্লিপকাৰ্টৰ এইটো মোৰ ফাৰ্স্ট আনবক্সিং হয় তো কি বস্তু আপোনালোকক দেখাই আছো এইটো চাও কি হয় আপোনালোকে ককচোন তো দেখাই আছো আপোনালোকক চাই থাকক ভিডিওটো এইটো হৈছে এটা প্ৰো দেখাই আছো আপোনালোকক এয়া এইটো দেখুন এইটো কেনে লাগিছে বাৰু আপোনালোকে কমেন্টত জনাই দিবচোন এইটো ইয়াত মানে এইখিনি নেটৰ হয় তলখিনি এইটো চাপচোন আপোনালোকে ভাল লাগিবনে মোক এয়া চাওক এয়া এই মেচি আহিছে দিগদাৰ এয়া চাওক এয়া চাওক দেখিছেনে এয়া you wanted. Yeah, I don't know why suddenly you're gone. You'll never be forgotten. Pretending no one is to blame. Too late to reignite our flame. মোৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা ভিডিওবিলাক প্ৰথমে পায় আৰু আজি যদি মোৰ ভিডিওটো নতুনকৈ কোনোবাই চাই আছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিওতে আকৌ লগ পাম বাই বাই